এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহি পৰিছে এক ভাল খবৰ। কেনেকৈভাৱে 2 লাখ টকা ৰাজসাহায্য, তাৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই লওক। আকৌ অসম চৰকাৰে দিব 2 লাখৰ পৰা 5 লাখ পৰ্যন্ত ধন। সোমবাৰে 25,000 উদ্যমী যুৱকে পাইছে চৰকাৰী সাহায্য। প্ৰথম পৰ্যায়ৰ বাবে ধন লাভৰ পৰা বঞ্চিত হ'ল নেকি আপুনি? পুনৰ আবেদনৰ বাবে চৰকাৰে দিছে সোণালী সুযোগ। শীঘ্ৰে পুনৰ আৰম্ভ হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন। 5 অক্টোবৰত বিজ্ঞাপন প্ৰকাশ কৰা হ'ব 2 মাহ পৰ্যায়ৰ বাবে। পুনৰ চৰকাৰে মুকলি কৰি দিব অনলাইন আবেদনৰ পৰ্টেল। এইবাৰ 75,000 উদ্যমী যুৱকক চৰকাৰে দিব বিত্তীয় সাহায্য। মুঠ 2 লাখ টকাৰ 1 লাখ টকা ঘূৰাই দিব নালাগে চৰকাৰক। বাকী 1 লাখ টকা কিস্তি হিচাপত ঘূৰাই দিব লাগিব চৰকাৰক। এই মুহূৰ্তত অসমৰ লাখ লাখ নিবনুৱাৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। অসম চৰকাৰে আকৌ প্ৰদান কৰিবলৈ গৈ আছে 2 পৰা 5 লাখ টকা পৰ্যন্ত ৰাজসাহায্য। আপুনি যদি প্ৰথম পৰ্যায়ৰ ধন লাভৰ পৰা বঞ্চিত হৈছিল, তেতিয়াহ'লে আপুনি আকৌ আবেদন কৰি এইটো ধন পাব পাৰে। আন এক খবৰ, সাৱধান, নিশালৈ বতৰৰ কালৰূপ। 30খন জিলাত হাই এলাৰ্ট জাৰি। কেইবাদিনলৈ ৰাজ্যৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি। ৰাজ্যত 5 অক্টোবৰলৈকে সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ 30খন জিলাত বতৰৰ ভয়াৱহতাক লৈ এলাৰ্ট জাৰি কৰা হৈছে। 27খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰাৰ লগতে 3খনত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। লখিমপুৰ, ডিমা হাছাও, কৰিমগঞ্জ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ইয়াৰ লগতে চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাটত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰত, তিনিচুকীয়াতো হাই এলাৰ্ট জাৰি কৰা হৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু পাৰিলে এটা লাইক আৰু শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।